নমস্কাৰ, পুনৰ এবাৰ স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল সুপ্ৰভাত অসমৰ মাজলৈ। আজিৰ ভিডিঅ'টো আপুনি যদি অংগনবাদী আশাকৰ্মী বৃত্তিৰ সৈতে জড়িত তেনেহলে আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আপোনালোকে জানে যে অংগনবাদী আশাকৰ্মীসকলে বহু দিনৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰি আহিছে আৰু এতিয়া যিহেতু শীতকালীন অধিৱেশনো আৰম্ভ হৈছে, তো তাৰ মাজতে অংগনবাদী আশাকৰ্মীসকলে তেওঁলোকৰ যিখিনি অসুবিধা হৈছে, যে তেওঁলোকে FRS বাতিল হওক বা কেন্দ্ৰৰ যিখিনি ৱাইফাই ব্যৱস্থা সেইখিনি সংলগ্নক লৈও যিখিনি অসুবিধা হৈছে, সেইখিনি তেওঁলোকে প্ৰতিবাদী সমদলৰ মাজেৰে এক অনিৰ্দিষ্টকালীন প্ৰতিবাদত নামি পৰিছে। গতিকে সকলোখিনি ডিটেইলছ মই এই ভিডিঅ'টোৰ মাধ্যমেৰে জনাম। গতিকে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাব। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া আপোনালোকে সাইডত এটা স্ক্ৰীন চাব পাৰিব, য'ত এটা নিউজ ওলাইছে। মই আপোনালোকক বুজাইছো কি কৈছে যে কৰ্ণাটকত ৰাজ্যিক অংগনবাদী শ্ৰমিক সন্থাৰ বিজয়পুৰা জিলাৰ সভাপতি সুনন্দা নায়কে তেওঁ জনাইছে যে 1 ডিচেম্বৰৰ পৰা জিলাখনৰ সকলো অংগনবাদী কৰ্মীয়ে হুবালিত থকা কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীৰ কাৰ্যালয়ত অনিৰ্দিষ্টকালীন ধৰ্ণা আৰম্ভ কৰিব। এক সংবাদ বিবৃতিত সুনন্দা নায়কে উল্লেখ কৰিছে যে ICDS আঁচনিখনে 50 বছৰ যিহেতু অতিক্ৰম কৰিছে, তো সেইবাবে আঁচনিক অধিক শক্তিশালী কৰি তোলাৰ বাবে কাম কাজ কৰিব লাগে। আৰু FRS যিখন আছে সেইখন তেওঁলোকে বিশেষকৈ বাতিল কৰাৰ বাবে মন্তব্য দিছে। আৰু তেওঁ লগতে এইটো মন্তব্য দিছে যে যদি FRS খন বাতিল নকৰে তেনেহলে 6 মাহৰ মূৰে মূৰে অত্যন্ত 6 মাহৰ মূৰে মূৰে তেওঁলোকে ৱাইফাইৰ যিখিনি ব্যৱস্থা সেইখিনি নিশ্চিত কৰিব লাগিব। আৰু তেওঁলোকে দাবী জনাইছে যে ILCৰ নিৰ্দেশনা অনুসৰি তেওঁলোকক তৃতীয় চতুৰ্থ বৰ্গৰ চৰকাৰী কৰ্মচাৰী হিচাপেও তেওঁলোকক স্বীকৃতি বা সুবিধা প্ৰদান কৰিব লাগে, যিখিনি সুবিধা পায়। তেওঁ আৰু এটা উল্লেখযোগ্য কথাও আগবঢ়াইছে যে ICDS আঁচনি বৰ্তমান যিহেতু বেছি শক্তিশালী আৰু সুৰক্ষিত হোৱা দৰকাৰ, তো 1970 চনত আৰম্ভ হোৱা এই আঁচনিখনৰ উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। আৰু নীতি আয়োগৰ গঠনৰ পিছত আঁচনিৰ ৰাজ্যৰ বিনিয়োগ যিখন অনুপাত 60ৰ পৰা 40% মানে হ্ৰাস পাবলৈ আৰম্ভ কৰিছে। আৰু মূল্যবৃদ্ধিৰ লগত মিলাই বাজেট নোহোৱাত কেন্দ্ৰসমূহে সুবিধা দিবলৈও তেওঁলোকে নিবিচাৰে। আৰু দেশজুৰি ইয়াকে লৈ 28 লাখ অংগনবাদী কৰ্মী ভাতা প্ৰদানৰ বাবে তেওঁলোকে দাবী উত্থাপন কৰি আহিছে। আৰু ৰাজ্যৰ সকলো কেন্দ্ৰীয় মন্ত্ৰীলৈ তেওঁলোকে দাবীৰ তালিকা সম্বলিত কৰিছে। আৰু 1 ডিচেম্বৰৰ পৰা তেওঁলোকে কৰ্মবিৰতিও ঘোষণা কৰিছে। হুব্বালি, বেংগালুৰু, তুমাকুৰু আৰু মাণ্ডিয়া এইখিনি জিলাত ডাঙৰ পৰিসৰত প্ৰতিবাদ অনুষ্ঠিত। আৰু তেওঁলোকে শেষত আৰু এটা ঘোষণা কৰিছে যে কেন্দ্ৰীয় চৰকাৰে যদি আগন্তুক বাজেটত যদি ইয়াৰ ওপৰত নিশ্চয়তা নিদিয়ে তেনেহলে আন্দোলনখিনি তেওঁলোকে অব্যাহত ৰাখে। গতিকে সকলোখিনি সামৰি যদি কোৱা যায় তেতিয়াহলে এইটোৱে ক'ব পাৰি যে কৰ্মীসকলৰ ওপৰত কেন্দ্ৰৰ মান্যতা দিব লাগিব আৰু তেওঁলোকে যিখিনি দাবী জনাইছে সেইসমূহ চাই কৰ্মীসকলক সুবিধা প্ৰদান কৰিব লাগিব। আজিৰ ভিডিঅ'টো ইমানে আছিলে। এই ক্ষেত্ৰত আপোনাৰ মতামত কি আপুনি কমেন্টছত জনাব পাৰে। আৰু এই ধৰণৰ নিউজসমূহ পাবলৈ আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে। ধন্যবাদ।